আপোনাৰ ল'ৰাই যদি বিমল খায় তেতিয়াহে মই বিয়া হ'ম। সি 1 পেকেট নহয় 2 পেকেট খাব লাগিব বিমল, সদায়ে খাব লাগিব, তেতিয়াহে মই তাৰ আফটাৰ অল মই এতিয়া এজন MLA, গতিকে মোৰ কথা শুনবা লাগব। হাকবা গেলেও মোৰ কথা শুনবা লাগব, মুতবা গেলেও শুনবা লাগব। সি বিমল সদায় 2 পেকেট খাব লাগিব, 10 টকাত ঠাক 5 টকীয়া খাব লাগিব। তই তাক লৈ যাক নহয় নে? তই দেখোন সদায় হেৰি বেলেগৰ বাৰী হাকবা যাৱা গুৰ ভাণ্ডা কৰবা খুজছা নেকি? হে কিয় নাহাগিম? আমাৰ লেট্ৰিনটোৱে বেয়া হ'ল। যদি লেট্ৰিন বেয়া হৈছে তেতিয়াহ'লে হাগিছ পিন্ধি ল'বি। गजब बेइज्जती है। উপায় নাই ছাৰ, দেউতাৰ বেমাৰ হৈ আছে, হাগিনি বেমাৰ হৈছে, এতিয়া হাগিছ কিনবাও পইচা নাই। Makano ito pa ito tumakay mo